নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আমাৰ যি গাঁঠি আছে, সৰু গাঁঠি আছে বা আমি যাক ৰিষ্ট বুলি কওঁ, এই ৰিষ্টৰ পেইন হ'লে আপোনালোকে কি কৰিব। এটা চিম্পুল কেইটামান এক্সাৰচাইজ আছে, সেইকেইটা মই আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ সহায়ত আপোনালোকে আপোনালোকৰ যি হাতৰ গাঁঠিৰ বিষ আছে, সেই বিষটোৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব পাৰিব। আপোনালোকৰ হাতৰ বিষ কমাবৰ কাৰণে প্ৰথমতে আপোনালোকে কি কৰিব, হট ৱাটাৰ বেগ এটা ইয়াৰ গাঁঠিৰ ওপৰত লাহেকৈ থ'ব। থোৱাৰ পিছত আপোনালোকে তাক 10 মিনিট থ'ব। 10 মিনিট থোৱাৰ পিছত আপোনালোকে এক্সাৰচাইজসমূহ কৰিবলৈ আৰম্ভ কৰিব। আপোনালোকে কি কৰিব, চকী এখনে এনেধৰণে হাতখন থ'ব। হাতখন থোৱাৰ পিছত এনেধৰণে হাতটো ঘূৰাব। মুঠি মৰাৰ পিছত 1 2 3 4 5 6 7 8 9 10 কৰিব। আকৌ উল্টাকৈ ঘূৰাব। 1 2 3 4 5 এনেধৰণে 10লৈকে কৰিব। আপোনাক কি কৰিব, তাৰপিছত ঠিক একেদৰে টেবুল এখনত বা চকী এখনত এনেদৰে থ'ব। থোৱাৰ পিছত আপোনাৰ এনেকৈ এবাৰ নিব 1, আকৌ ইফালে নিব 2, এবাৰ বাওঁ হাতৰ ফালে আনিব, এবাৰ সোঁ হাতৰ ফালে নিব 1 2 3 4 5 এনেধৰণে আপোনালোকে কি কৰিব, 10 বাৰ কৰিব। তাৰপিছত আপোনালোকে এবাৰ ওপৰলৈ নিব হাত গাঁঠিটো, এবাৰ তললৈ নিব, ওপৰলৈ নিব, তললৈ নিব, ওপৰলৈ নিব, তললৈ নিব, এনেধৰণে কৰিব। এনেধৰণে আপোনালোকে 10 বাৰ কৰিব। আপোনালোকে ৱেটৰ সহায় ল'ব পাৰে, এটা পানী বটল সহায় ল'ব। মই পানী বটল এটা লৈ পিনি দেখাই দিছোঁ। এনেধৰণে ধৰি ল'ব। পানী বটল ধৰাৰ পিছত লাহেকৈ এনেকৈ ওপৰলৈ নিব, লাহেকৈ এনেকৈ ওপৰলৈ নিব। নিয়াৰ পিছত লাহেকৈ এনেকৈ তললৈ নিব, আকৌ ওপৰলৈ নিব, আকৌ তললৈ নিব, ওপৰলৈ নিব, আকৌ তললৈ নিব। এনেধৰণে আপোনালোকে 10 বাৰ কৰিব। তাৰপিছত আপোনালোকে কি কৰিব, এনেধৰণে টেবুল এখনত থ'ব। হাতখন থোৱাৰ পিছত কি কৰিব, আপোনাৰ ইখন হাতেৰে এনেধৰণে মুঠিটো এনে ধৰি পিনি আপোনাৰ যি মুভমেণ্ট কৰে যে ওপৰলৈ, সেই মুভমেণ্টটো আমি ৰেজিষ্ট কৰিম বা ৰখাই পিনি এটা পজিশ্যন ৰখাই ল'ম। 1 2 3 4 5 6 7 8 9 10 আকৌ ঢিলা কৰি দিলোঁ। আকৌ কৰিম 1 2 3 4 5 6 7 8 9 10 আকৌ ঢিলা কৰিম। আকৌ কৰিম 1 2 3 4 5 6 7 8 9 10 আমি এনেকৈ ধৰণে 10 বাৰ কৰিম। তাৰপিছত আকৌ ঠিক একেদৰে আমি আমাৰ যি হাত আছে, হাতখনে তলফালে এনেধৰণে তলৰ পৰা ওপৰলৈ দিম আৰু ওপৰ হাতখন এনেধৰণে তললৈ দিম আৰু এটা পজিশ্যন ৰখাই থ'ম। 1 2 3 4 5 6 7 8 9 10 ঢিলা কৰিলোঁ। আকৌ 1 2 3 4 5 6 7 8 9 10 ঢিলা কৰিলোঁ। এনেধৰণে 10 বাৰ কৰিম। তাৰপিছত ঠিক একেদৰে আপোনাৰ কি কৰিব, সেই হাতখনে এনেকৈ ছাইডলৈ আপোনাৰ মুঠিটো বাওঁ হাতে এনেধৰণে প্ৰেছ কৰি এটা পজিশ্যন ৰখাই থ'ব। 1 2 3 4 5 6 7 8 9 10 ঢিলা কৰি দিলোঁ। আকৌ কৰিম 1 2 3 4 5 6 7 8 9 10 ঢিলা কৰি দিলোঁ। এনেধৰণে 10 বাৰ। ঠিক একেদৰে আমি এইফালে একেধৰণে কৰিম। 1 2 3 4 5 6 7 8 9 10 ঢিলা কৰি দিলোঁ। 1 2 3 4 5 6 7 8 9 10 আকৌ ঢিলা কৰি দিওঁ। এনেধৰণে আমি 10 ছেকেণ্ডকৈ ৰখাই পিনি আমি 10 বাৰ কৰিম। তললৈ কৰিম, ওপৰলৈ কৰিম, ছাইডতো কৰিম, এইফালে কৰিম। মই আশা কৰিছোঁ যে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব আৰু আপোনালোকৰ যি হাতৰ গাঁঠিৰ বিষ আছে, বিষৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব পাৰিব। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে আৰু এনেধৰণৰ ভিডিঅ'সমূহ ভৱিষ্যতলৈ পাবৰ কাৰণে আপোনালোকে আমাৰ এই চেনেলটি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আপোনালোকে আমাৰ এই আগৰ ভিডিঅ'সমূহ চোৱা নাই, তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, আপোনালোকে তাত গৈ নিশ্চয় চাব পাৰিব। ধন্যবাদ।